তো হাই হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল মফিডলছ ব্লগ। আশা কৰিছোঁ সকলো ভালে আৰু মই ভালে আছোঁ গাইছ। আৰ্ট স্কুলৰ কম্পিটিশ্যন আছে, তাৰে আজি ৰিজাল্ট দিয়াৰ কথা গাইছ। ভয় লাগি আছে কি বা হয়। আৰু গাইছ ইমান পলম কৰি নাথাকোঁ, এতিয়া মই যাবলৈ দেৰি হৈ আছে গাইছ। এতিয়া মই যাম, যাই কেনে পিছত চাই কেনে আহিম, তাৰপিছত আপোনালোকৰ আগত আনবক্সিং কৰিম। কি দিয়ে বা কি হয় নাজানো গাইছ, তেওঁলোকে যাই লওঁ। বাই বাই। A few moments later. তো গাইছ এতিয়া মই ওলাইছোঁ মানে আনবক্সিং কৰিবৰ কাৰণে। কি ওলাই কি মানে দিছে আৰু স্কুলত, মই লৈ আহিছোঁ ডাইৰেক্ট। কি আছে ভিতৰত তেলে চোৱা নাই মই, তেলে চাব অলপ গাইছ। তো গাইছ মই আনবক্সিং কৰিবৰ কাৰণে এতিয়া কিচিটোৱে আনা নাই, লৈ আহিলোঁ গাইছ। মানে 150 টকা এটা পালোঁ, বহুত চুকুৰি আমাৰ কাৰণে এইখিনি পালে বহুত। বাকী গাইছ ভিডিঅ'টো কেনেকুৱা আছে মানে, আৰু নেক্সট আজি হৈছে দেওবাৰ, আৰু নেক্সট দেওবাৰে মানে কি কয় এইটো মেডেল এটা দিব। দিয়াৰ কথা আছিল, কিয় বা নিদিলে নাজানো, বাট নেক্সট দেওবাৰে এটা মেডেল দিব, আৰু সেইটোৰ বাৰু মই ভিডিঅ' কৰিম যদি পাৰোঁ। আৰু গাইছ ভাল লাগিছে আজি ভিডিঅ'টো ইমানে আছিল গাইছ। যদি গাইছ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, আৰু গাইছ মোৰ জলদি 500 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক গাইছ প্লিজ। বাই বাই।